Hello friends, আজি আমি এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যদি মোৰ চেনেলটো ভাল লাগিছে তেতিয়া হলে ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি দিব, লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব। মগজ ফুৰবা যামে এইটো গেৰান্টি ফুৰবা যায় যামে যামে আজি বছৰৰ পহিলা বৰষুণ বুলি ৰুমতে আছো। আজি যাই এয়া আমাৰ যামে না চাইলক সকলোৱে এয়া বুট লাল চাহ কাটা নিমকি ঠাণ্ডা বতৰত খোৱাৰ এটি মজাই বেলেগ। माल पिएंगे हम क्यों माल पिएंगे किरी हम तो मांडी बाबा आए सुतिया सारा আজি মাংস খাওয়া বতৰ। ব্ৰইলাৰ মাংস আৰু ৰুটি। গাইস ঠাণ্ডা বতৰত মাংস খোৱাৰ জুতিয়ে বেলেগ। আমি এতিয়া যাম বজাৰলৈ মাংস আনিবলৈ। ইয়াৰে নেক্সট ক্লিপটো সন্ধিয়া আপোনালোকে দেখা পাব। হেল্ল' ফ্ৰেণ্ডছ, মই যে কৈছিলোঁ গধূলি মাংস, এয়া বজাৰৰ পৰা আহি মাংস আনিলোঁ আৰু এতিয়া আমাৰ গৃহিণীজনীয়ে চাওক এয়া মাংস বনাই আছে। ঠাণ্ডা বতৰ দিলে আপোনালোকেও এবাৰ খাই চাবচোন মাংস। ঠাণ্ডা বতৰৰ মাংসৰ সোৱাদৰ জুতিয়েই বেলেগ। নহয় দে গাইছ, গাহৰি আনা নাই, ব্ৰইলাৰে আনিছোঁ বাৰু। খাৰ নাই, খাৰ নহ'লে টান হৈ যাব দেখোন ৰুটি। গৰম পানী দিব লাগিছিল, গৰম পানী নাই পিছে। গৰম পানী এটা কম তাপ নদিয়া। মাংসত আলু দিয়া নাই। দিছো। তই এইখিনিয়ে ভালকে খা মাংস, তই সেয়া মাংস তই খাৱা মাংস নহয়। চব ভাত দি খা নহ'লে ৰুটি টাইট হ'ব, সেইকাৰণে তো মাৰি থৈ দিব উচিতে। মাৰি থৈ দিলি ঢিলা হ'ব। আচাৰ লওঁ চাইডত, ৰুটি মিক্সিত বটা দালিৰ চাটনি মাৰি থাকা দে কথা। এইখন ৰুটি খাবি বনো 5খান 6খান ৰুটিৰ হিচাপ দি, তেতিয়াহে নহ'লে ৰুটি কম হ'ব পিছত। 6খান বনালে হ'ব দে, সৰু সৰুকে। 6খান মই ভাগত 7খান বনাম। ক'ত গম পাইছোঁ মই কচোন, কচোন কেনেকৈ গম পাইছোঁ মই কচোন। কি কেনেকৈ গম পাইছা? খিৰিকীখনত উঠি আছে। খিৰিকীত উঠি আছে সেইকাৰণে গম পাইছোঁ। মাৰি থৈ দিলে বস্তুটো ঢিলা হৈ যাব। তই মাংস খালি মই ভাজা খাই থাকিম, তই মাংস খাই দিম, মই ভাজা খাই দিম, মাংস খাই দিম। মই অলপ হ'লেই হৈ যাব, ইমান নালাগে মোক, ইমান বেছি নাস্তা নালাগে না। 3 পিচ অলছিল, 3 পিচটো কাটি কাটি থৈ দিছোঁ। দেখলে अब छोड़ दिया है मगरी को। ऐसे की रिवाज से आधा न हो।
কিয় 90 আহিল নেকি নাই এক্সট্ৰা 2 GB ভৰাব লগা হ'ব তো মই চাব কাৰণে মই 1.5 GB ভৰাই ল'ম 20 টকা MB পুতুল দোকানত পাই ভৰাবি 20 টকা পুতুল সদায় কবি মই সদায় সন্ধিয়া 20 টকা দিবি বুলি নেট আমি এতিয়া ৰুটি আৰু মাংস খাবলৈ ওলাইছোঁ ঠাণ্ডাৰ দিনত ৰুটি আৰু মাংস খোৱাৰ সোৱাদেই বেলেগ আপোনালোকে বাৰু এবাৰ এই ৰুটি আৰু মাংস খাই চাবচোন